আজি চুঙাত দিয়া মাংস খাওঁ বুলি ভাবিলোঁ। সেয়েহে প্ৰথমতে মই মাংসখিনি ভালদৰে ধুই অলপ হাড় কম থকা মাংস এয়া লৈ লৈছোঁ। এতিয়া মই এই মাংসখিনি মেৰিনেট কৰিম। তাৰ কাৰণে প্ৰথমতে মই ইয়াত এয়া পিঁয়াজ দিম। পিঁয়াজ দিয়াৰ পাছত এতিয়া মই ইয়াত এই আদা নহৰুৰ পেষ্ট দিম, কৰি থৈ দিছোঁ। তাৰপিছত ইয়াত মই ধনিয়া পাত অলপ দি দিম, কাটি থোৱা। আৰু এতিয়া মই ইয়াত নিমখ এড কৰিম, সোৱাদ অনুসৰি নিমখ দিম। এতিয়া মই ইয়াত আৰু কেঁচা জলকীয়া দুটা ফালি ফালি দি দিম। এতিয়া আৰু মান ধনিয়া পাত কেইটামান দি দিম, তেতিয়া চেণ্ট ভাল ওলাব। এয়া আৰু অলপ মই কেঁচা মিঠাতেল দি দিম ইয়াত। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি। এয়া মোৰ মিক্স কৰা হৈ গৈছে এইখিনি। এতিয়া এইখিনি মই 15-20 মিনিটৰ কাৰণে এনেকৈ থৈ দিম। আৰু ইয়াত কোনো হালধি বা আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নহয়, খাবলৈ বহুত টেষ্ট হয়। এতিয়া মই এই মেৰিনেট কৰি লোৱা মাংসখিনি চুঙাটোত ভৰাই দিম। এতিয়া মই মাংসখিনি চুঙাটোত ভৰাই ল'লোঁ। এতিয়া ইয়াত অকণমান মই পানী দি দিম। এতিয়া এই পানীখিনি ইয়াত ভৰাই দিছোঁ মই চুঙাটোত, বাঁহৰ চুঙাটোত। বেছিকৈ পানী দিব নালাগে, কাৰণ মাংসটোৰ পৰা পানী ওলাব। চুঙাটোৰ মুখখন ভালকৈ কলপাতেৰে বন্ধ কৰি দিছোঁ। এতিয়া এইটো মই জুইত দি দিম সিজিবৰ কাৰণে। এতিয়া বাঁহৰ চুঙাটো জুইত ধুনীয়াকৈ দি দিম। মাজে মাজে এইটো উলট পালট কৰি থাকিব লাগিব, তেতিয়াহে ওপৰৰ পৰা তললৈকে ভালকৈ পুৰিব। আমাৰ চুঙাটো পুৰা হৈ গৈছে। এতিয়া এইটো মই জুইৰ পৰা নমাই অলপ দেৰি ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া চুঙাটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইটোত বাকি দিম। এতিয়া মই ইয়াত অকণমান কেঁচা তেল দি দিম, খাবলৈ টেষ্ট লাগিব। কাটি থোৱা অকণমান ধনিয়া দি দিছোঁ। এয়া ৰেডি হৈ গ'ল চুঙাৰ মাংস খাবলৈ। আপোনালোকেও কেতিয়াবা খাই চাবচোন, যদি খোৱা নাই, বহুত টেষ্ট লাগে খাই।